নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টো কোনো সাধাৰণ ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো বিশেষকৈ 2026 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বাবে। মই জানো আপোনালোকে এতিয়াও ফলাফলৰ অপেক্ষাত আছে, কিন্তু এই সময়তে আপোনাৰ বাবে আহিছে এটা ডাঙৰ সুযোগ। আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে মেট্ৰিক পৰীক্ষাৰ্থীসকলক 10,000 টকা পৰ্যন্ত আৰ্থিক পুৰস্কাৰ দিয়াৰ ঘোষণা কৰা হৈছে। হয় বন্ধুসকল, আপুনি একেবাৰে ঠিকে শুনিছে, 10,000 টকা। সেইটো ফলাফল ওলোৱাৰ আগতে আপুনি লাভ কৰিব পাৰে। কিন্তু প্ৰশ্নটো হৈছে, এই টকা আপুনি কেনেকৈ পাব? কোনে এই টকা পাব? আৰু ইয়াৰ বাবে আপুনি কি কৰিব লাগিব? এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোত আপোনালোকক একেবাৰে স্পষ্টকৈ জনাম। কাৰণ এটা সৰু ভুলৰ বাবে আপুনি এই ডাঙৰ সুযোগটো হেৰুৱাব পাৰে। কিন্তু প্ৰশ্ন হৈছে, এই টকা আপুনি কেনেকৈ পাব? কোনে এই টকা পাব? আৰু ইয়াৰ বাবে আপুনি কি কৰিব লাগিব? এই সকলোবোৰ কথা আজি মই এই ভিডিঅ'টোত আপোনালোকক একেবাৰে স্পষ্টকৈ জনাম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাব। কাৰণ এটা সৰু ভুলৰ বাবে আপুনি এই ডাঙৰ সুযোগটো হেৰুৱাব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহো মূল বিষয়লৈ। এইটো কি আঁচনি? আচলতে এইটো হৈছে লোৱাৰ আছাম স্কলাৰশ্বিপ কম এডমিশ্যন টেষ্ট। এই বিশেষ পৰীক্ষাটো অনুষ্ঠিত হ'ব লোৱাৰ আছাম একাডেমীত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো কেৱল এটা পৰীক্ষা নহয়, এইটো হৈছে আপোনাৰ মেধা আৰু প্ৰমাণ কৰা এটা ডাঙৰ সুযোগ। যিসকল ছাত্ৰ ছাত্ৰীয়ে টেষ্টত ফলাফল ভাল কৰিব তেওঁলোকক নগদ ধনৰ লগতে নামভৰ্তিৰ ক্ষেত্ৰতো বিশেষ সুবিধা দিব পাৰি। এতিয়া আহো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ অংশ, পুৰস্কাৰ। 90% বা তাতকৈ অধিক নাম্বাৰ পালে আপুনি পাব 10,000 টকা পুৰস্কাৰ, আৰু 80% বা তাতকৈ অধিক নাম্বাৰ পালে আপুনি পাব 8,000 টকা পুৰস্কাৰ। এই টকাখিনি কেৱল পুৰস্কাৰ নহয়, এইটো আপোনাৰ উচ্চ শিক্ষাৰ আৰম্ভণিৰ এক ডাঙৰ সহায়। এতিয়া আপোনালোকে সুধিব পাৰে, এই পৰীক্ষাটো কেতিয়া হ'ব? এই পৰীক্ষাটো হ'ব 5 এপ্ৰিল দেওবাৰ ৰাতিপুৱা 10 বজাত লোৱাৰ আছাম একাডেমী। আপুনি যিহেতু এতিয়া মেট্ৰিক পৰীক্ষা দি উঠিছে, গতিকে এই বিষয়বোৰ আপোনাৰ মনত এতিয়াও সতেজ হৈ আছে। অলপ ৰিভিজন কৰিলে আপুনি নিশ্চয়ভাৱে ভাল ফলাফল কৰিব পাৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই সুযোগ বাৰে বাৰে নাহে। 5 এপ্ৰিলৰ আগতে আপোনালোকে সম্পূৰ্ণ প্ৰস্তুতি লওক আৰু সেৱা অফিচিয়েল এপত আপোনালোকে জইন হলে পৰীক্ষাৰ সকলো আপডেট আপোনালোকে পাই যাব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰিব, আপোনালোকৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ ৰিজাল্টৰ দিনা মই লাইভ আহি সকলো আপডেট দিম। দেখা পাম আকৌ নতুন ভিডিঅ'ত। ধন্যবাদ।